हे गाइस वेलकम टू एन ब्लॉग। सो बंधुসকল आशा কৰিম আপোনালোকে ভালে আছে এণ্ড ফাইনেলি নতুন ব্লগ লৈ আহি গ'লোঁ। সো বন্ধুসকল আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব যেহেতু আপোনালোকক আজি ভিডিঅ'ত কেইটামান বস্তু দেখুৱাম। সো বলক আজি ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰোঁ এণ্ড চেনেলত নতুন হ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। সো বলক আজি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। সো বন্ধুসকল ফাইনেলি এয়া আপোনালোকৰ ওচৰত থোৱা আছে এটা বস্তু আৰু আছে কেইটামান দুটামান আছে। সো আপোনালোকক তাকে দেখুৱাম কি কি বস্তু আছে এণ্ড বহুত ধুনীয়া বস্তু আছে এণ্ড আপোনালোকে ইয়াৰ পৰা শিকিব পাৰিব এণ্ড জীৱনত উন্নতি কৰিব পাৰিব যেহেতু মইতো একো নাজানো এণ্ড বলক আপোনালোকক দেখুৱাওঁ কিনো আছে আমাৰ ঘৰত। সো বলক চাওঁ। এয়া হৈ গ'ল গিটাৰ যেহেতু আপোনালোকে চাব পাৰে। এয়া হৈ গ'ল গিটাৰ এণ্ড এই গিটাৰ আপোনালোকে চাব পাৰে কিমান ধুনীয়া একুষ্টিক গিটাৰ হয় এণ্ড মইতো নাজানো কেনেকুৱা বজায়। আৰু ছেকেণ্ডত আছে এয়া যেহেতু আপোনালোকে ওপৰৰ পৰা চাই গমেই পাইছে এণ্ড এয়া চ' এয়া আপোনালোকে চাব পাৰে। এয়া ইণ্ডিয়ান কীবৰ্ড কেচিঅ' এয়া চাওক CTK 7300 IN কীবৰ্ড এণ্ড বজাব নাজানো বাট এনেই আৰু পিটিকা পিটিকি কৰি থাকোঁ। আৰু এইফালে আহি গ'ল আমাৰ মেইন বস্তু যোনটো পাপাৰ হয় এণ্ড ৰিচেণ্টলি কিনিছে বেছি দিন নাই হোৱা পৰহি মানে আনিছে। চ' বলক আপোনালোকে দেখুৱাই এইটো কি হয়। তাৰ আগত এইফালে এটা আছে এণ্ড আপোনালোকে চাব পাৰে এয়া ঢোল এণ্ড আপোনালোকে চাইছেই ঝুমুৰৰ ঢোল হয় এইটো ট্ৰেডিশ্যনেল ঝুমুৰৰ ঢোল এণ্ড আপোনালোকে চাব পাৰে এয়া পিয়ানো ঝুমুৰ ঢোল এণ্ড গিটাৰ। আৰু এইটো কি হয় আপোনালোকে গেছ কৰক এইটো কি হ'ব পাৰে। চ' বলক আপোনালোকক দেখুৱাই দিওঁ বাৰু 1 2 3 টেন টেন। ওপৰৰ পৰা চাই কিনে গম নাই পোৱা চাগে আপোনালোকে এণ্ড আপোনালোকক কৈ দিওঁ দেখুৱাওঁ। চাওক আপোনালোকে চাব পাৰে এণ্ড এইটো ইয়াৰ পৰা এনেকুৱা খুলিব। ইয়াত আপোনালোকে চাব পাৰে ইয়াত পাছৱৰ্ড দিয়া থাকে এণ্ড পাছৱৰ্ডটোক অন কৰিব লাগে। চাওক এতিয়া এইটো খুলি যাব খোল খাই গ'ল এনে ইয়াতে মিলাই থোৱা আছে। এয়া চাওক ইয়াত 00 আছে এণ্ড 00ত আনিলে এইটো খোল খাব নহ'লে নুখোলে। এইটো যদি মই এতিয়া এইফালে টাইম দিওঁ এইটো খোল খাই গ'ল। চ' আপোনালোকে চাব পাৰে টেন টেন। বন্ধুসকল এয়া আপোনালোকে চাব পাৰে এণ্ড এইটো ইয়াৰ পৰা ওলাই যায়। আপোনালোকে চাব পাৰে এয়া হৈ গ'ল হাৰমনিয়াম যিহেতু এই হাৰমনিয়ামটো স্কেল চেঞ্জাৰ হয়। স্কেল চেঞ্জ কৰি কৰি আপোনালোকে এয়া বজাব পাৰিব যিহেতু আপোনালোকক দেখুৱাম। বন্ধুসকল ফাইনেলি ওলাই ল'লোঁ এয়া বাদ্যযন্ত্ৰ যিহেতু মই বজাবলৈ নাজানো বাট আপোনালোকক দেখুৱাইছোঁ কি কি আছে। এয়া আপোনালোকে চাব পাৰে এয়া গিটাৰ বজাব নাজানো এনেই আৰু বাকী এইবোৰ চাইছে য'তে ত'তে থোৱা আছে লেতেৰা কৰি ঘৰত এণ্ড কোনো নাই ঘৰত একদম শান্তিকৈ আছে। চবেই গৈছে ওচৰত বাৰ্থডে খাবলৈ আৰু মই নাই যোৱা। চ' আপোনালোকক দেখুৱাই দিছোঁ কি কৈ আছে আমাৰ ঘৰত এণ্ড সেয়া হৈ গ'ল পিয়ানো যিহেতু আপোনালোকক দেখুৱালোঁ। এয়া হৈ গ'ল ঢোল আৰু এয়া হৈ গ'ল হাৰমনিয়াম আৰু কিবা আছিল নেকি চাব লাগিব আপোনালোকে। এই চাওক হাৰমনিয়াম স্কেল চেঞ্জাৰ হয় স্কেল চেঞ্জ কৰি কৰিব পাৰিব আৰু গান গাব পাৰিব যিহেতু মইতো নাজানো। 7 বিটৰ হয় ইমানটো জানো বেছি নাজানো অলপ চলপ জানো ইয়াৰ বিষয়ে। এয়া আপোনালোকে চাব পাৰে এয়া 7টা আছে ইয়াত আপোনালোকে চাব পাৰে 1 2 3 4 5টা 6টা আৰু এইটো এটা 7টা। চ' 7টা আছে 7টা লেয়াৰ এণ্ড আপোনালোকক বজাই কিনে দেখুৱাম চাই থাক। আপোনালোকে চাব পাৰে এইটো এনেকুৱা ধৰণে বজায় এনেকুৱা মাৰি থাকিব লাগিব। এই ধৰণে বজায় যেহেতু বজাবলৈ মই নাজানো আপোনালোকৰ কাৰণে দেখুৱাইছে আপোনালোকক কি কি আছে কেনেকুৱা ধৰণে এণ্ড অলপ বজাই চাওঁ।
শিকি একো কৰা নাই সেইকাৰণে নাজানো ইমানবোৰ বস্তু আছে শিকিব লাগে ঘৰত যিহেতু এফালে আছে গিটাৰ নাজানো একো এণ্ড এইটো থৈ দিওঁ আৰু এইফালে আছে পিয়ানোটো বজাব নাজানো মানে ছেম আছে হাৰমনিয়ামৰ নিচিনাই আছে এয়া আপোনালোকে চাব পাৰে এইটো ঢোলটোও নাজানো মই বজাবলৈ একোৱে নাজানো বজাবলৈ নাজানো বাট আপোনালোকক দেখুৱাইছোঁ আজিৰ ভিডিঅ'ত আপোনালোকক এইবোৰে দেখুৱাইছোঁ কাৰণ আপোনালোকে গিটাৰ চালে কি আছে আমাৰ ঘৰত গিটাৰ আছে এয়া হাৰমনিয়াম ৰিচেণ্টলি এণ্ড স্কেল চেঞ্জাৰ হয় আৰু আপোনালোকক দেখুৱাই দিওঁ ক'ৰ পৰা স্কেলটো চেঞ্জ কৰিব পাৰি আপোনালোকে চাইছে এয়া চাওক এইটো মই ইয়াত তেনেকুৱা কৰিম এইফালে নিম এইটো গুচি যাব এইফালে লৈ এনে এই চাওক মই তলৰ পৰা কণ্ট্ৰল কৰি আছোঁ এয়া চাওক চ' বেছি উল্টা পুল্টা নকৰোঁ কাৰণ পাপাও মিলাই থৈছে চাগে পিয়ানোটো লগাই নেদেখাওঁ কাৰণ লগোৱাম দেখুৱাম ভিডিঅ'টো বহুত লম্বা হৈ যাব কাৰণ এতিয়া বহুত লম্বা হৈ গ'ল কি আছে দেখুৱালোঁ আৰু কেইটামান বস্তু আছে বাট চব ওলাব মন নাই যোৱা এণ্ড আপোনালোকক দেখুৱাই দিলোঁ এয়া গিটাৰ এয়া হাৰমনিয়াম ঢোল আৰু এইফালে আছে পিয়ানো চ' যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব কমেণ্ট কৰি জনাব আপোনালোকে চাই কেনে পালে এণ্ড চেষ্টা কৰিম শিকিবলৈ এণ্ড কিবা নহ'লে কিবা শিকিম আৰু আপোনালোকে ছাপোৰ্ট কৰিব যাতে মই এনেকুৱাই আগবাঢ়ি যাম এণ্ড ছাপোৰ্ট কৰিব যাতে ভিডিঅ'বোৰ আৰু নতুন ভাল ভিডিঅ' দিম আৰু আপোনালোকে কমেণ্ট কৰি জনাব মই কি ওপৰত ভিডিঅ' বনাব লাগে এণ্ড তাকে চাই মই আপোনালোকৰ মতে ভিডিঅ' বনাই যাম চ' বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই ভিডিঅ'ত চাই ভাল পালে ভিডিঅ'টোক লাইক কৰিব এণ্ড কমেণ্ট কৰি জনাব